তো বন্ধুসকল কেইটামানৰ পৰা দেখিছে আপুনি ইনষ্টাগ্ৰাম খুলিব নোৱাৰে, ফেচবুক খুলিব নোৱাৰে, এটা মানে কৰোনা ভাইৰাছৰ নিচিনা ভাইৰাছ গোটেই মোবাইলে বিয়পি পৰিছে। হয় বন্ধুসকল দেখিছে আপুনি ইনষ্টাগ্ৰাম আৰু ফেচবুকত সকলোৱে খালি জিপলি ফটো আপলোড কৰি আছে। আৰু যদি আপোনালোকে এতিয়ালৈকে জিপলি ফটো বনাব নাজানে তো চাই যাওক কিদৰে বনাই মই দেখাই যাওঁ। তো ভিডিঅ'টো আৰম্ভ কৰিছো। তাৰ কাৰণে বন্ধুসকল আপুনি আপোনাৰ প্লে ষ্টৰটো খুলি লওক, গৈ পেলাই আপুনি চাৰ্চ বাৰত গৈ চাৰ্চ কৰিব জিপিটি বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত যেটো আপুনি প্ৰথমতে এপ পাব, এপটো আপুনি ডাউনলোড কৰি ল'ব। যেহেতু মোৰ ডাউনলোড কৰা আছে তো মই ওপেন কৰিছো। ওপেন কৰাৰ পিছত আপুনি কন্টিনিউ কৰিব। তো কন্টিনিউ কৰাৰ পিছত প্ৰথমতে আপুনি আপোনাৰ এটা একাউণ্ট ল'ব লাগিব। একাউণ্ট ল'ব একেবাৰে সহজ, খালি আপোনাৰ যেটো ইমেইল আইডি দিলেই হ'ল, তো আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। তাৰ কাৰণে আপুনি যেটো সাইন আপ লিখা আছে সেইটো ক্লিক কৰিব। তো আপুনি ইয়াত কন্টিনিউ টু গুগল এইটো ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত আপোনাৰ যেটা ইমেইল আইডি খোল খাই যাব, তো আপুনি তাৰ এটা ইমেইল আইডি সিলেক্ট কৰি দিব। সিলেক্ট কৰি পেলাই আপুনি কন্টিনিউ কৰিব। তো কন্টিনিউ কৰাৰ পিছতে আপুনি ইয়াত আপোনাৰ নামটো আহি যাব, আকৌ আপুনি ইয়াত ডেট অফ বাৰ্থটো সিলেক্ট কৰি ল'ব। তোমালোকৰ দেখিছে আপোনাৰ এটা পেজ খোল খাই গৈছে। এতিয়া আপোনাৰ ইয়াত প্ৰথমৰ কামত আপুনি ইমেজখন বা আপোনাৰ ফটোখন আপলোড কৰিব লাগিব। তাৰ কাৰণে আপুনি যেটো তলফালে দেখিছে আপোনাৰ এটা আইকন দেখাই আছে গেলাৰীটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি পাই যাব ফটোজ, তো আপুনি ফটোজটো ক্লিক কৰিব। তো আপুনি ইয়াৰে গেলাৰী ফটো এখন সিলেক্ট কৰি দিব। সিলেক্ট কৰি পেলাই আপুনি এড কৰি দিব। এতিয়া আপুনি কি লিখিব লাগিব, ইয়াত আপুনি এতিয়া লিখিব লাগিব টাৰ্ণ ইমেজ ইনটু জিপলি ষ্টাইল। লিখাৰ পিছতে আপুনি যেটো কাৰ্চিংটো দেখিছে সেইটো ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পিছতে অকণ সময় ৰখিব, আপোনাৰ যিখন ইমেজ আছিলে এখন আপোনাৰ অটোমেটিকলি ক্ৰিয়েট হৈ যাব। তো বন্ধুসকল দেখিলে এখন ধুনীয়া ইমেজ আপোনাৰ তৈয়াৰ হৈ গৈছে। যিবিলাক ইমেজ আপোনাৰ দেখিছে ফেচবুক আৰু ইনষ্টাগ্ৰামত পুৰা মানুহে দি আছে। তো আপুনি ফটোখন ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছতে আপুনি ইয়াত যেটো ডাউনলোডৰ অপচন পাইছে সেইটো আপুনি ক্লিক কৰি দিব। এটা কথা হ'ল আপুনি দেখিছে দুখন ফটো একেলগে দিয়ে, মানে আগৰ ফটোখনৰ সৈতে সাইডত দি পেলাই তাৰ পিছত আপোনাৰ মানে যিখন ফটো বনাইছে এখন জয়েন কৰি দিয়ে। এটা আপুনি জয়েন কিদৰে কৰিব, জয়েন কৰিবলৈ কাৰণে আৰু এটা এপ লাগিব, মই দেখাই আছো। তাৰ কাৰণে আপুনি প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ পেলাই আপুনি সাৰ্চ কৰিব ফান পিক বুলি আপুনি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত যেটো ফাৰ্ষ্টতে আপুনি এপ পাব, আপুনি এপটো ডাউনলোড কৰি ল'ব। যেহেতু মই ডাউনলোড কৰা আছে মই ওপেন কৰিছো। তো এপটো ক্লিক কৰাৰ পিছতে আপুনি এটা এড চলিব, এপটো আপুনি কাটি দিব। তো এতিয়া ফাৰ্ষ্টতে আপুনি ইয়াত যেটো কালেকশ্যন দেখিছে সেইটো ক্লিক কৰিব। ফাৰ্ষ্টতে আপুনি এলাউ কৰি দিব, যেহেতু আপুনি ফাৰ্ষ্টত মানে ব্যৱহাৰ কৰিছে। তাৰ পিছতে আপুনি প্ৰথমতে সেকেন্ডৰ ফটোখন মানে যিখন ফটো আপুনি বনা নাছিলে সেইখন ফটো সিলেক্ট কৰিব। তাৰ পিছতে আপুনি যিখন ফটো মানে বনালে সেইখন সিলেক্ট কৰিব। সিলেক্ট কৰি আপুনি যেটো কাৰ্চিং দেখিছে সেইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ এটা এড চলিব। এডটো চলাৰ পিছতে আপুনি এডটো মানে কাটি দিব, কাৰণ এইটা ব্যৱহাৰ কৰিব বিচাৰিছে সেইকাৰণে আপোনাৰ এডটো চাবই লাগিব। তো এডটো চলাৰ পিছত আপুনি স্কিপ কৰি দিব। তো দেখিছে আপুনি ইয়াত দুখন ফটো আহি গৈছে। এখন মানে আপোনাৰ আগৰ ফটো, এখন আপুনি এনেকৈ মিলাই ল'ব পাৰে। তাৰপিছতে আপুনি যিখন ফটো বনালে সেইখন আপুনি ইয়াত এতিয়া আহি গৈছে। এখন আপুনি এডজাষ্ট কৰি ল'ব ধুনীয়াকৈ। যি ডাঙৰ আপুনি ইচ্ছা মতে হ'ব পাৰে, ডাঙৰ কৰিব পাৰে, সৰু কৰিব পাৰে। আগৰ ফটোখন মই অলপ সৰু কৰি দিছো। তাৰপিছত আপোনাৰ যিখন ফটো বনালে সেইখন ডাঙৰ কৰি দিছো। তো বন্ধুসকল এতিয়া আপুনি যেটো ডাউনলোড দেখিছে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ফটোখন গেলাৰীত ছেভ হৈ যাব। তো বন্ধুসকল আপুনি এনেদৰে একদম ধুনীয়াকৈ জিপলি ফটো আপুনি ফ্ৰীতে বনাব পাৰিব। আপোনালোকৰ ভিডিঅ' চাই কেনেকুৱা মোক কমেন্ট কৰি জনাব। চেনেলটো নতুন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণে সদায় পাই থাকিব। আজিলৈ যদি মানে আছিল তো আজিলৈ বাই বাই।